তো নমস্কাৰ আৰু অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকে গাড়ী দেখা পাইছে, মোৰ পিছফালে এখন ৰেড কালাৰৰ ইয়ন আছে আৰু এখন ডিলাইট প্লাছ। তো এইখন গাড়ীখন চাব পাৰে আপোনালোকে, অৰিজিনেল পেইণ্টত আছে গাড়ী গোটেই। আৰু ইণ্টেৰিয়ৰটো এবাৰ চাই লওক, ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে। আৰু টায়াৰৰ কণ্ডিশ্যন দেখাই দিয়া, আমাৰ কেমেৰামেনে টায়াৰৰ কণ্ডিশ্যন দেখাই দিব। টায়াৰৰ কণ্ডিশ্যন চাই লওক, টায়াৰৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। আৰু এইখন 2014 মাৰ্চৰ গাড়ী। আৰু আপোনালোকে এইখন লৈ গৈ জাষ্ট চলালে হ'ল, অল কাগজ আপ টু ডেট আছে। আৰু এইখনৰ প্ৰাইচটো কিমান দিম আপোনালোকক? এইখন 2 লাখ টকা। এই 2 লাখ টকাটো বেছি হয়, আপোনালোকক মই কমাই দিছোঁ 1,80,000। যাওক 1,60,000 টকাত আপোনালোকক এইখন দি আছোঁ। 2014 মডেল ইয়ন আপোনালোকে ৰেড কালাৰত পাই আছে, তাকো অৰিজিনেল পেইণ্টৰ গাড়ী 1,60,000 টকা। আৰু মই অ'নাৰক চিনাকি কৰাই দিম, মোৰ লগত অ'নাৰ আছে। তো মোৰ লগত বন্ধু আছে গাড়ীখনৰ অ'নাৰ, আৰু তাৰ পৰা আমি জানি ল'ম গাড়ীখনৰ পাৰফৰ্মেঞ্চ কেনেকুৱা। গাড়ীখন কেনে পাই আছে চলাই? গাড়ীটো মোটামুটি ঠিকে আছে, আৰু কোনোবাই যদি গাড়ীটো ল'ব বিচাৰে কিন্তু কিবা প্ৰব্লেম পায় এনেকৈ আমি চাই চিতি দিম। আৰু প্ৰব্লেমটো বিশেষ একো নাই, মই চলাই আছোঁ, কিন্তু কিবা এটা বেলেগ ল'ম বুলি ভাবি পেলাই আৰু এইটো চেল কৰোঁ। 1,60,000 টকাত দি দিবা এইখন। 1,60,000 টকাত দিম বুলি কৈছে। অলপ ইফাল সিফাল হৈ যাব, আৰু তাৰো নিগচিয়েবল হ'ব, 1,60,000 টকাৰো নিগচিয়েবল। গাড়ীটোৰ এটা প্ৰব্লেম আছে, জাষ্ট এইটো গ্লাছটো অলপমান স্ক্ৰেচ পৰিছে। একো চলিব পৰা যায়, কিন্তু এইটো চেঞ্জ কৰিব ইচ্ছা কৰিলে চেঞ্জ কৰা মিলাপিটি কৰি দিম আৰু এইটো। তো চাই লওক, গাড়ীখনৰ অকণমান স্কেচ আছে, সেইখিনি কাম আপোনালোকে যদি কৰি ল'ম বুলি ভাবে কৰি ল'ব পাৰে, বা এইখিনি কাম নকৰিলেও আপোনালোকে চলি যাব। আৰু গাড়ীখনৰ গোটেইটো পাৰফৰ্মেঞ্চৰ কথা শুনিলোঁ। আৰু কিবা প্ৰব্লেম আছে নেকি ইঞ্জিন? নাই নাই নাই, প্ৰব্লেমটো একো নাই। প্ৰব্লেম পালে কি আছে, ৰিটাৰ্ণ কৰি যাব গাড়ী। তো চাই লওক, প্ৰব্লেম একো নাই বুলি কৈছে তেখেতে, যিহেতুকে গাড়ীখন ময়ো চলাইছোঁ, বেলেগ একো প্ৰব্লেম নাই। তো আপোনালোকে ভিডিঅ'টো চাওক, চাই পেলাই গোটেই স্কিপ নকৰাকৈ ভিডিঅ'টো চাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু গাড়ীখনৰ অ'নাৰৰ মই ডেছক্ৰিপশ্যনত নাম্বাৰটো দি দিম আপোনালোকক, তাতে যাই আপোনালোকে কল কৰিলে হ'ল। আৰু 1,60,000 টকাও নিগচিয়েবল হ'ব। লাষ্টৰ ইয়ন পাই আছে 1,60,000 টকা, তাতো আৰু নিগচিয়েবল হ'ব। তো আপোনালোকক আহক, আমাক ফোন কৰক, যোগাযোগ কৰক, আৰু গাড়ীখনৰ অল কাগজ পত্ৰ যি কাম আছে গোটেইখিনি কৰাই দিব, ইনক্লুডিং পেপাৰ ৱৰ্কখিনি কৰি দিব। আৰু আহক, ফোন কৰক, আৰু যদি ভাল লাগে গাড়ীখন লওক। ধন্যবাদ।